পুনৰ অগ্নিকাণ্ড কলাইগাঁৱত ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ ১ নং শিঙিমাৰীত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১ নং শিঙিমাৰীৰ নিবাসী আলহাজ আব্দুল্লাহ আহমেদৰ বাসগৃহৰ সন্মুখত আছিল বৃহৎ পৰিমাণৰ ধান খেৰ, কিন্তু আজি হঠাৎ খেৰত লাগিল জুই। এই অগ্নিকাণ্ডই অঞ্চলটোৰ বৃহৎ ক্ষতিসাধন নকৰিলে যদিও কিন্তু এই অগ্নিকাণ্ডত ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে, কিয়নো এনেকুৱা ঘটনা ঘটাৰ কোনো সম্ভাৱনা নথকাৰ পাছতো কেনেকৈ সংঘটিত হ'ল এই অগ্নিকাণ্ড। কোন দুষ্ট চক্ৰই কৰিছে এই কাম, এয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে অঞ্চলবাসীৰ মাজত। পৰৱৰ্তী সময়ত ৰাইজে ইয়াক লৈ কি চিন্তা চৰ্চা কৰে সেয়া হ'ব লক্ষণীয় বিষয়। আৰু স্পিড আছে